নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ ৰুচি আৰএমজি নতুন এটা ভিডিঅ'লৈ। আৰু আজি ওলাইছোঁ ফুৰিবলৈ, খুব ধুনীয়া জেগা এডোখৰত ফুৰিবলৈ ওলাইছোঁ আৰু আপোনালোককো লৈ যাম লগত আৰু দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু ইয়াৰ পৰা ওলাম আমি 6টামান বাজি, বাছত যাম ইয়াৰ পৰা। আৰু ক'ত গৈ আছোঁ, কি কথা, সকলোখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। ওলাই মেলি এতিয়া ৰেডি হৈ লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু যাব শ্ৰীমতী যাব লগত, টিকলি যাব আৰু যাব লগত মানুহ। আৰু এতিয়া ওলাই মেলি ৰেডি হৈ আছোঁ, ইয়াৰ পৰা যাম বাছত আৰু বাছত গৈ আৰু বাকীখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। ইয়াৰ বাছত চিট নাপালে ই থাকিব যাব, এনেকৈ মোৰ পৰা ওলাইছোঁ এইফালে আৰু ঘৰ ৰখীয়া দি দিলোঁ জানক, বাছখন আহি আছে, আগত ৰখি আছে আৰু তাতে গোটেইখিনি মানুহ গোট খাই আছে, যিমানখিনি যাব। হাই, ক'ত যোৱা? আৰু এইফালে ফাইনেলি আহি পাই গ'লি বাছ। এতিয়া এতিয়া আমি কিমান মানুহ আছে? টোটেল কিমান মানুহ আছে বাছত? 50 ওপৰত হ'ব মানুহ, গোটেইখিনি হয় আমাৰ অসমৰ মানুহ। আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া কন্যাকুমাৰী, আৰু জেগাবিলাক কেনেকুৱা কি কথা দেখাবলৈ চেষ্টা কৰিম। বাছত গোটেই মানুহ উঠি ল'লে, এতিয়া আৰু দুজন এজন আহিবলৈ আছে। এইফালে পূৰা ফুল হৈ গ'ল বাছ, এইফালে চাওক আন্ধাৰ হৈ গ'ল, বাছত লাইট দিয়া নাই এতিয়ালৈকে, দিব অকণমান পাছত। আৰু মানুহ উঠি ল'লে, মরম ধরি আছে এই মরম করবাবে জানানে যেমনি তোমার বাবে যেমনি তোমার বাবে যেমনি তোমার বাবে। এনেকৈ আহি আছোঁ এতিয়া বাছৰ ভিতৰত, সকলোৱে ফূৰ্তি কৰিছে, নাচিছে। চাওক এইফালে মই গোটেইখিনিকে একবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু কাৰণ এটা দীঘলীয়া যাত্ৰা, 8 ঘণ্টা 10 ঘণ্টামান লাগিব আমাক ইয়াৰ পৰা কন্যাকুমাৰী পাওঁতে। আৰু এনেকৈ টাইমটো পাছ কৰি আছোঁ আৰু দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এনেকৈ এতিয়া গোটেইখিনি আহি আছোঁ বাছত আৰু এতিয়া টাইম হৈ গ'ল 10:30। ভোকো লাগিছে, আগত আছে হোটেল, তাতে ৰখি কিবা কিবি খাই ল'ম, তাৰপিছত আৰু যাম। আৰু বোলে কন্যাকুমাৰীত বেলি ওলোৱা দৃশ্যটো খুব ধুনীয়া হয় চাবৰ কাৰণে। আৰু যদি আমাৰ ভাগ্য ভাল হয়, আমি যদি বেলি ওলোৱা আগতে গৈ পাওঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া গুড নাইট। গুড মৰ্ণিং ফ্ৰম কন্যাকুমাৰী। আৰু এতিয়া হৈ গ'ল ৰাতিপুৱা, আমি আহি পাই গ'লোঁ কন্যাকুমাৰী। আৰু ভাগ্য ভাল আমাৰ, বেলি ওলোৱা আগতে আমি আহি পাই গ'লোঁ কন্যাকুমাৰী। আৰু এতিয়া আগফালে চাওক মানুহ, কিমান মানুহ ৰখি আছে বেলি ওলোৱা চাবৰ কাৰণে। আৰু এটা খুব সুন্দৰ দৃশ্য আচলতে, বেলি ওলোৱা কেনেকৈ আচলতে পানীৰ তলৰ পৰা ওলোৱা নিচিনা লাগিছে বেলিটো। আৰু লাহেকৈ ওলাবলৈ আৰম্ভ কৰিছে, চাই থাকক আপোনালোকে, মই দেখাই আছোঁ।
চাবৰ কাৰণে বাছৰ পৰা আহি গ'লোঁ ইয়াত। ৰাতিটো বাছত অহা, ভাগৰো লাগিছে, ৰুম লোৱা আছে। এতিয়া ৰুমত গৈ গা পা ধুই অলপ জিৰাই লওঁগৈ। কন্যাকুমাৰী নেক্সট ব্লগত বাকী মন্দিৰবিলাকৰ লগতে কন্যাজনী দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'বোৰ লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাই আছোঁ নেক্সট ব্লগত। টাটা বাই বাই, সকলোৱে একেলগে জয় আই অসম।